নমস্কাৰ মই আশা গড ফাৰ্মৰ ওনাৰ বিজু বৰাই পুনৰ আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি এটা মই পুনৰ নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে চাব আৰু ভাল পালে মোক কমেণ্ট কৰিব। তাত যেনে দুখ গুণ কিবা হৈছে সেইখিনি মোক জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ভাল পালে আৰু লাইক কৰিব। বিশেষকৈ আজি মই আপোনালোকক ছাগলীৰ বেমাৰৰ সম্পৰ্কে কিছু কথা জনাব বিচাৰিছোঁ। কিছুমান বেমাৰ এনেকুৱা আছে যিবিলাকৰ আমাৰ কোনো ইলাজ নাই, গতিকে তাৰ কাৰণে ডক্তৰ বা বৈজ্ঞানিকসকলে তাৰ উপচাৰ হিচাপে ভেকচিন তৈয়াৰ কৰিছে। আপোনালোকে জানে আমি ক'ভিড ভেকচিনত জৰ্জৰিত হৈছিলোঁ, তাৰ কোনো উপায় নাছিলে। যিখিনি সামৰ্থ্যভাৱে পাৰে নৰ্মাল উপচাৰ কৰি আছিলে, সেইটো তাৰ কোনো ইলাজ নহয়। গতিকে কিছু সময় পৰৱৰ্তীত বৈজ্ঞানিকসকলে ভেকচিন বনাই জনসাধাৰণক সেই ভেকচিনবিলাক দি পেলাই এই বেমাৰৰ পৰা প্ৰতিৰোধ কৰিছে। ঠিক তেনেধৰণে আমাৰ ছাগলীবিলাকৰ কিছুমান বেমাৰ আছে, তাৰ কোনো ইলাজ নাই, তাৰ ইলাজেই হৈছে ভেকচিন। গতিকে তেনেধৰণৰ কিছুমান বেমাৰৰ ভেকচিনৰ ওপৰত মই আজি আপোনালোকক জনাব বিচাৰিছোঁ। যিখিনি মোৰ ক্ষুদ্ৰ জ্ঞান আছে সেই জ্ঞানখিনিৰে মই জনাব বিচাৰিছোঁ, আপোনালোকক বুজাব বিচাৰিছোঁ। ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। গতিকে এতিয়া মই সেই ভেকচিনবিলাকৰ বিষয়লৈ মই আপোনালোকক জনাবলৈ গৈ আছোঁ। এতিয়া আমি প্ৰথমতে এই মই বৰ্ডত লিখি দিছোঁ আপোনালোকক কোনটো ভেকচিন, কি নাম, কেতিয়া লগাব লাগে, কি কথা, এইখিনি আমি আপোনালোকক জনাম। প্ৰথম মই লিখিছোঁ ভেকচিন PPR। আপোনালোকে দেখিছে PPR এটা বৰ ডাঙৰ বেমাৰ, কাৰণ এই বেমাৰটো আমাৰ সাধাৰণ মানুহখিনিয়ে ধৰিবই নোৱাৰে। ফটককৈ তেনেধৰণৰ হৈ পেলাই ছাগলী মুখত পৰি যায়। ধৰক আপোনাৰ হঠাৎ ঢিলা হাগিব, ডায়েৰিয়া নিচিনা হ'ব, আৰু কি হ'ব, অধিক জ্বৰ হ'ব। নৰ্মাল টেম্পাৰেচাৰ হ'ল আমাৰ 102-3 তাৰ অধিক হৈ 4-5 হৈ পেলাই ছাগলীবিলাক মৃত্যুমুখত পৰে। বহুত পাতলা হাগিব, ঢিলা হাগিব। গতিকে এই যদি আমি PPRটো ভেকচিনটো আমি টাইমত দি থওঁ, তেনেহ'লে আমি সেই সমস্যাবিলাকৰ পৰা, সেই বেমাৰবিলাকৰ পৰা আমি নিশ্চিন্ত হৈ থাকিব পাৰিম। গতিকে আপোনালোকে চাব, এই যে PPR ভেকচিনটো আমি ছাগলীৰ বয়স 3 মাহ আফটাৰ, তাৰমানে 3 মাহ শেষ হোৱাৰ পিছত 4 মাহত আমি এই ভেকচিনটো আমি ইউজ কৰিব পাৰিম। আৰু এই ভেকচিনটো আমি ইউজ কৰাৰ পিছত তাৰ যিখিনি গুণাগুণ থাকিব, সেই গুণাগুণটো আমাৰ 3 বছৰলৈকে থাকে। তাৰমানে আপুনি 3 বছৰলৈকে সেই ছাগলীটোক আৰু PPR ভেকচিন দিব নালাগে। তো ইয়াৰ বুষ্টাৰ ড'জ নাই, তো ই এবাৰ দিলে আপোনাৰ 3 বছৰৰ কাৰণে তাৰ গুণাগুণটো থাকে আৰু আপুনি দিব নালাগে, আৰু এই বেমাৰৰ পৰা মুক্ত থাকিব। দ্বিতীয়তে আপোনাৰ আহিলে FMD হৈছে আপোনাৰ ছাগলীবিলাকৰ মুখত কিছুমান ঘাঁ নিচিনা হ'ব, সিহঁতে খাবলৈ অসুবিধা পায়। দ্বিতীয়তে জ্বৰো হ'ব, আৰু ভৰি খুৰাবিলাক আপোনালোকে দেখে অসাধাৰণভাৱে দীঘল হৈ যায়, ফাটি যায়, তাত বিভিন্ন ধৰণৰ ৰোগ হয়, যিটোত নেকি ছাগলী মৃত্যুমুখতো পৰিবলগীয়া হয়। গতিকে এই ভেকচিনটো সেইকাৰণেই বনাইছে FMD। ইয়াক আমি ঠিক তেনেধৰণে 3 মাহৰ পিছত 4 মাহত আমি এই ভেকচিনটো দিব পাৰোঁ। আৰু ইয়াৰ PPR দৰে 3 বছৰৰ ইয়াৰ গুণাগুণ নাথাকে। ইয়াক আমি যদি এটা ড'জে দিওঁ, তাৰ গুণাগুণটো 6 মাহলৈকে থাকে। আৰু তাক যদি আমি এবছৰলৈ কৰিবলৈ বিচাৰোঁ,
তাৰ গুণাগুণটো তেনেহ'লে আপোনালোকে বুষ্টাৰ ড'জ দিব লাগিব য়েছ মই লিখি ৰাখিছোঁ তাৰমানে ইয়াক বুষ্টাৰ ড'জ দিব লাগিব এটা কথা হ'ল বুষ্টাৰ ড'জটো আমি কেতিয়া দিম কেনেকৈ দিম তো এই কথাখিনি আমি জানিব লাগিব তো বুষ্টাৰ ড'জটো আমি প্ৰথম ড'জটো দিয়াৰ পিছত আমি এমাহৰ ভিতৰত বুষ্টাৰ ড'জটো আমি দিব পাৰোঁ এই বুষ্টাৰ ড'জটো দিয়াৰ পিছত আপোনাৰ ছাগলীখিনিৰ ধৰক এবছৰলৈকে আপুনি এই FMD বেমাৰৰ পৰা বাচি থাকিব পাৰিব নেক্সট মই তৃতীয় ভেকচিনটোলৈ গৈছোঁ গড পক্স এইটো এটা মাৰাত্মক বেমাৰ আমাৰ সাধাৰণতে বহুত হৈ থকা এইটো দেখা যায় আমি যেনেকৈ কওঁ আমাৰ আই ওলাইছে বুলি যে আমি কওঁ ঠিক তেনেধৰণৰ বেমাৰ নোমৰ গুৰিয়ে গুৰিয়ে মানে গোটেই শৰীৰটোত মুখে চুখে চবতে ঘাঁ নিচিনা হ'ব এই ঘাঁ নিচিনা হয় আৰু লগতে জ্বৰ হয় অধিক জ্বৰ হয় এই জ্বৰ তাৰ ফলত আমি যদি সঠিক ভেকচিন দি নাৰাখোঁ তেনেহ'লে তাহাঁতৰ মৃত্যু হ'ব পাৰে তো গতিকে আমি গড পক্স এই ভেকচিনটো যদি আমি সময়ত লগাই থৈ দিওঁ তেতিয়াহ'লে আমি এই বেমাৰৰ পৰা আমি বাচি থাকিব পাৰিমে আৰু এইটো ঠিক তেনেধৰণে 4 মাহত আপুনি লগাব পাৰে প্ৰথম ড'জটোৱে আপোনাৰ 6 মাহৰ কাৰণে কাম কৰিব যদি আমি বুষ্টাৰ ড'জ দিওঁ মই বুষ্টাৰ ড'জ য়েছ লিখি ৰাখিছোঁ বুষ্টাৰ ড'জ যদি আমি দিওঁ তেনেহ'লে ঠিক তেনেধৰণে এমাহৰ ভিতৰত আকৌ বুষ্টাৰ ড'জটো দিলে আমি এবছৰৰ কাৰণে তাৰ গুণাগুণটো আমি পাম আৰু এনেধৰণে কৰিলে আমি এবছৰৰ কাৰণে নিশ্চিন্ত থাকিব পাৰিম এইটো এটা বৰ ডাঙৰ মাৰাত্মক বেমাৰী নেক্সট আপুনি চাব ইটি এণ্টাৰ টক্সমিয়া এইটো মই য়েছ লিখিবলৈ থাকি গ'ল এইটো ঠিক এটা বেমাৰ ধৰক ছাগলীটো অধিক জ্বৰ হ'ব পেট বিষাব অশান্তি পাব ধৰফৰণি কৰিব ভৰি চৰি এচাৰি থাকিব থাকি হঠাতে তাৰ মৃত্যু হ'ব এণ্টাৰটক্সমিয়া তো ঠিক তেনেধৰণে ইয়াকো সেই অনুপাতে 4 মাহৰ বয়সত ভেকচিনটো আপুনি দি থ'লে তেতিয়াহ'লে প্ৰথম ড'জটো আমাৰ 6 মাহলৈ থাকিব তাৰ বুষ্টাৰ ড'জ দি দিলে আমাৰ এবছৰলৈকে তাৰ গুণাগুণটো থাকিব তো এই বেমাৰৰ পৰাও বাচিবৰ কাৰণে আপুনি যদি এইখিনি ভেকচিন লগাই ৰাখে তেনেহ'লে আমি সাধাৰণতে যিখিনি ছাগলী বেমাৰ হয় তাৰ পৰা আমি মুক্ত থাকিব পাৰিম তে আপোনালোকৰ মনত এটা প্ৰশ্নও উঠিব যে ইটো ভেকচিনৰ পৰা সিটো ভেকচিন কিমান দিনৰ ভিতৰত দিব পৰা যায় এনেধৰণৰ কিছুমানো প্ৰশ্ন মানুহৰ মনত উদয় হয় যেনে ধৰক আপুনি PPRটো দিলে PPR পিছত আপুনি 15 দিনৰ পিছত নেক্সট FMD ভেকচিনটো দিলে FMD ভেকচিনৰ যদি বুষ্টাৰ ড'জটো আপুনি দিয়ে তেনেহ'লে 15 দিনৰ পিছত আকৌ আপুনি FMD বুষ্টাৰ ড'জটো দিলে দিয়াৰ পাছত আপুনি নেক্সট 15 দিনৰ পিছত আপুনি আকৌ গড পক্স এই ভেকচিনটোলৈ যাব পাৰে ঠিক তেনেধৰণে আপুনি আকৌ বুষ্টাৰ ড'জটো 15 দিনৰ পিছত আকৌ দিলে দি পেলাই আপুনি নেক্সট 15 দিনৰ পিছত আকৌ ইটি ভেকচিনটো দিব পাৰে আপুনি এনেধৰণে আপোনালোকে ভেকচিনখিনি দিব পাৰিব গতিকে মই আশা কৰোঁ আপোনালোকে এই ভেকচিন মই যিখিনি কৈছোঁ এইখিনি যদি আপোনালোকে অনুসৰণ কৰে তেনেহ'লে আপোনালোকৰ ছাগলীখিনি ধুনীয়া সুন্দৰ হৈ থাকিব সিহঁতৰ গ্ৰোথ বাঢ়িব সিহঁত ফূৰ্তিত থাকিব ফূৰ্তিত থকা মানে সিহঁতৰ গ্ৰোথ বাঢ়িব গ্ৰোথ বাঢ়িলে আপোনাৰ মাৰ্কেটত ছাগলীটো বিক্ৰী কৰিবৰ কাৰণে সুবিধা হ'ব তো মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ এইখিনি আপোনালোকক মই জানকাৰী দিলোঁ আপোনালোকৰ জ্ঞাতাৰ্থে
ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কিবা সুঝাও থাকিলে যিকোনো বেমাৰৰ ওপৰত মই নেক্সট ভিডিঅ' আৰু বনাম কিছুমান আমাৰ এনেকুৱা বেমাৰ আছে যেটো আমি ঘৰতে কৰিব পাৰোঁ আপুনি হস্পিটালত গ'লে তাৰ খৰচটো বেছি হয় তো আপুনি ঘৰটো সাধাৰণভাৱে কৰিব পাৰি কম খৰচত মই হেকিনিও ভিডিঅ' বনাম লাহে লাহে আৰু এইখিনি মই আজি আপোনালোকক জ্ঞাতাৰ্থে জনালো আৰু বেছি দীঘল নকওঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ফোন নম্বৰো মই দি দিম ফোন নম্বৰত আপোনালোকে ফোন পানো কৰি থাকিব পাৰিব তো নমস্কাৰ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ